Hi everyone, মই ঘৰত বোৱা কেইখনমান সিংগল মেখেলা লৈছো আজি আহকচোন মোৰ ভিডিওটো চাও এইখন মেখেলা ইয়াত সেউজীয়া আৰু কালাৰে ফুল তোলা আছে তো চাওকচোন এইখনত এনেকে সেউজীয়া আৰু কমলাৰে ফুল তোলা হৈছে সৰু সৰু পখিলা দিয়া হৈছে এইখনত এনেকে সেউজীয়া ফুল তোলা হৈছে এইখনত এনেকে চেক কৈ দিয়া আছে সেউজীয়া আৰু ৰঙাৰে এনেকে ফুল তোলা হৈছে আৰু এইখনত এনেকে বৰফে ফুল দিয়া আছে সেউজীয়াৰে আৰু এইখনত উলেৰে ফুল তোলা হৈছে এনেকে মগৰ তোলা হৈছে চাওকচোন আৰু এইখন বগা এনেকে ইয়াত তামোল কমলাৰে ফুল তোলা হৈছে চেক কৈ দিয়া আছে এনেকে ইয়াত এনেকে পখিলাকে ফুল দিয়া আছে কলা ফুল দিয়া আছে এনেকে এনেকে দিয়া আছে যদি আপোনালোকক ফুলৰ ডিজাইনবোৰ লাগে তেতিয়াহলে মই গ্ৰাফৰ বহীত তুলি দিম কমেন্ট বক্সত জনাব মোক এইখন ফুলৰ চানেকিবোৰ মই দি দিম আপোনালোকক যদি মোৰ ভিডিওটো চাই ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটোত এবাৰ সাবস্ক্ৰাইবটো কৰি দিব আজি এইখিনিয়ে আৰু আগলৈ এনেকুৱা ভিডিও মই লৈ আহিম আপোনালোকলৈ মোৰ ভিডিওবোৰ চাই থাকিব আজিৰ কাৰণে এইখিনি থেংক ইউ